বিজেপিৰ সদস্যক বিপিএফৰ চিহ্ন প্ৰদান কৰি হলঠেকত হাগ্ৰামা বাউখুংগুৰি সমষ্টিত বিজেপিৰ সদস্যক বিপিএফৰ ছবিত অৱতীৰ্ণ হোৱাটোৱে ৰাজনৈতিক কাল হল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বাউখুংগুৰিৰ প্ৰাৰ্থীৰ সন্দৰ্ভত বিপিএফৰ তৃণমূল কৰ্মীৰ মাজত ক্ষোভৰ জুই সংখ্যালঘু মুছলমানৰ লগতে হিন্দু বঙালী আৰু বড়ো জাতীয়তাবাদী সমাজে কোনোপধ্যে মানি নলয় বিটিচিৰ বহিৰাগত বিজেপিৰ পৰা পেৰাচুট লেণ্ডিং কৰা প্ৰাৰ্থী ৰূপম ৰয়ক উল্লেখযোগ্য যে ৰাজনৈতিক মহলত চৰ্চা হোৱা অনুসৰি NRC প্ৰক্ৰিয়াৰ সময়ছোৱাত সংখ্যালঘু মুছলমান আৰু হিন্দু বঙালী বহু লোকৰ বিৰুদ্ধে ৰূপম ৰয়ৰ নেতৃত্বত সহস্ৰাধিক আপত্তি তথা অবজেকশ্যন ৰুজু কৰাৰ অভিযোগ সন্দৰ্ভত বৰ্তমান সময়ত তীব্ৰ অসন্তুষ্টি দেখা গৈছে বাউখুংগুৰি বিধানসভা সমষ্টিৰ জনতাৰ মাজত এই তীব্ৰ অসন্তুষ্টি যাৰ পৰিপ্ৰেক্ষিতত বিপিএফৰ বহু শীৰ্ষ নেতাই ৰূপম ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতো আৱেগ জয় কৰিব পৰা নাই বাউখুংগুৰি সমষ্টিৰ জনতাৰ যাৰ বাবে হলঠেকত পৰিছে হাগ্ৰামা মহিলাৰীৰ লগতে বিপিএফৰ নেতৃত্ব অন্যহাতে সদ্য পদত্যাগী বিজেপিৰ নেতা তথা বিটিচিৰ প্ৰাক্তন EM ৰাজীৱ ব্ৰহ্মই সমষ্টিবাসী ৰাইজক উদ্দেশ্যি স্পষ্টভাৱে সভা সমিতিবোৰত উল্লেখ কৰি আহিছে যে ৰূপম ৰয় নামৰ ব্যক্তিগৰাকী প্ৰকৃততে বিজেপিৰহে সদস্য কিন্তু বিজেপিৰ প্ৰতীক চিহ্ন পদুম ফুলত নিৰ্বাচনত অৱতীৰ্ণ হলে বাউখুংগুৰি বিধানসভা সমষ্টিত জয়যুক্ত হোৱাৰ কোনো সম্ভাৱনা নাই বুলিয়ে ৰূপম ৰায়ে নিজৰ স্বাৰ্থৰ বাবে বিপিএফৰ চিহ্নত প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে প্ৰেক্ষাপটত ভাগ্য উদয় হোৱাত দিশে বাউখুংগুৰিত চৰ্চিত হৈছে নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম যিগৰাকী ব্যক্তিক বড়োভূমিৰ বাসিন্দা অঞ্চলটোত শান্তি ঘূৰাই অনাৰ বাবে মূল ব্যক্তিৰূপে অভিহিত কৰিছে বাউখুংগুৰি সমষ্টিত চৰ্চা হোৱাৰ অনুসৰি বিপিএফ দলৰ প্ৰাৰ্থী ৰূপম ৰায় নিশ্চিতভাৱে জয়ী হ'ব নোৱাৰাৰ সংকেত লাভ কৰি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছক বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰোড ৰোলাৰ প্ৰতীক চিহ্নত সমষ্টিটোত থিয় কৰাইছে উচ্চ শিক্ষিত বাকপটু স্পষ্টবাদীৰ লগতে স্বাভিমানী যুৱনেতা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ইতিমধ্যে বড়োভূমিৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত তৃতীয় বড়ো চুক্তি মধ্যস্থতাকাৰী ৰূপে পৰিচিত পৃথ্বীৰাজৰ নেতৃত্বতেই ম্যানমাৰৰ পৰা উভতি আহিছিল সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ নেতৃত্ব অতিকৈ কম বয়সত যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা পৃথ্বীৰাজক লৈ আশাবাদী বাউখুংগুৰিৰ জনতা